নমস্কাৰ বন্ধুসকল, আপোনালোকে চাইছে হাউ টু এছামিজ ইউটিউব চেনেল। বন্ধুসকল, আজি মই ভিডিঅ'টোত আলোচনা কৰিম আপুনি কেনেদৰে মাইক্ৰ'ছফ্ট ৱৰ্ডৰ পৰা আপোনাৰ ডকুমেণ্টছটো PDF-লৈ কেনেদৰে কনভাৰ্ট কৰিব। এই ভিডিঅ'টোত সম্পূৰ্ণ তথ্য দিয়া হ'ব। আপুনি ভিডিঅ'টো শেষলৈকে চাব। বন্ধুসকল, প্ৰথমতে আপুনি যিটো মাইক্ৰ'ছফ্ট ৱৰ্ড আছে সেইটো অ'পেন কৰিব, অথবা আপোনাৰ যদি ডকুমেণ্টছবোৰ আছিলে আপুনি সেইটো ডাইৰেক্ট কৰিব পাৰে। মই মাইক্ৰ'ছফ্ট ৱৰ্ডটো অ'পেন কৰিলোঁ। মাইক্ৰ'ছফ্ট ৱৰ্ডটো অ'পেন কৰাৰ পাছত আপোনাৰ যদি টাইপ কৰা আগতে আছিল কথা নাই, যদি আপুনি একো টাইপ কৰা নাই আপুনি টাইপ কৰি ল'ব। মই উদাহৰণ হিচাপে মোৰ চেনেলৰ নামটো আৰু কিছুমান 2-4মান বাক্য লিখি দিম। এইটো চাব আপোনালোকে। দি আছোঁ হাউ টু এছামিজ ইউটিউব চেনেল এনেধৰণে মই এইটো লিখি দি আছোঁ ইন এছামিজ। ছাবস্ক্ৰাইব নাও, মই এনেধৰণে লিখি দিম। আৰু যদি আপোনাৰ লেখা আছে অলৰেডি, আপোনাৰ কথা নাই, আৰু যদি লিখিব আছে আপুনি যি লিখিব আছে সেইখিনি টাইপ কৰি ল'ব বঢ়িয়াকৈ। আপুনি এইটো জেনেৰেষ্ট কালাৰ দিব পাৰে, আপুনি বেলেগ ধৰণৰ বেলেগ ফৰ্মত লিখিব পাৰে। সেইটো আপুনি হৈ যোৱাৰ পাছত সকলোবোৰ এইবোৰ কৰি ল'ব। ছেটিং আপোনাৰ যদি আছিল সকলোবোৰ মই দেখাই দি আছোঁ। আপুনি কালাৰ কৰিব পাৰিব, এনেধৰণে কালাৰ কৰিব পাৰিব। এই সকলোবোৰ হৈ যোৱাৰ পাছত আপুনি এই ভালদৰে চাই ল'ব। তাৰপিছত আপুনি ছাইডত যাব, ইয়াত গৈ যিটো অপশ্যন আছে ছেভ এজত আপুনি ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পাছত আপুনি ইয়াৰ যিটো তলত দিয়া আছে এইখিনি আপুনি এইটো ৰিনেম কৰিব পাৰে। ৰিনেম কৰি ল'ব, মই আপোনাক দেখাই দি আছোঁ। আপুনি ক'ত ছেভ কৰিব, ডেস্কটপত ছেভ কৰিব নাইবা আপুনি হাৰ্ড ডিস্কত ছেভ কৰিব পাৰে। আপুনি ছেভ কৰি ৰিনেম দি ল'ব। ধৰি কিনে তলৰ অপশ্যনত যিটো দি আছে PDF-টো ক্লিক কৰি তাৰপিছত আপুনি ছেভত ক্লিক কৰি দিব। দেখিবলৈ পাইছে যে আপোনাৰ এইটো PDF-লৈ কনভাৰ্ট হৈ গ'ল। আপুনি আপোনাৰ MS-টো কাটি দিব। ছেভ কৰিলে ছেভ কৰিব, নহ'লে মই ছেভ নকৰোঁ যিহেতুকে কৰি দিম। তাৰপিছত আপুনি ইয়াত দেখা পাইছে যে ডেস্কটপত মোৰ বৰ্তমান PDF-টো আহি গৈছে। এনেধৰণে আপুনি MS ৱৰ্ড অৰ্থাৎ মাইক্ৰ'ছফ্ট ৱৰ্ডৰ পৰা PDF-লৈ যিকোনো ফাইল কনভাৰ্ট কৰিব পাৰিব। কোনো ধৰণৰ অনলাইন নহয়, অফলাইন। আপুনি মাত্ৰ 2 মিনিটৰ ভিতৰতে এনেধৰণে কৰিব পাৰিব। বন্ধুসকল, তথ্যটো ভাল লাগিল লাইক কৰিব, শ্বেয়াৰ কৰিব। এনেধৰণৰ ভিডিঅ' চাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু এইটো খবৰ জনোৱাৰ বাবে আপোনাৰ লগৰ বন্ধুসকলক এইটো ভিডিঅ' শ্বেয়াৰ কৰি দিব। ধন্যবাদ।